নমস্কাৰ বন্ধুসকল, ছাবস্ক্ৰাইব কৰক মোৰ বলিন ইউটিউব চেনেলটো। লগতে আগন্তুক আহিবলগীয়া নতুন ভিডিঅ'সমূহ ন'টিফিকেশ্যন পাবৰ বাবে প্ৰেছ কৰি লওক ঘণ্টা। হেল্ল' আছাম পিপলছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ তৰফৰ পৰা। আগতো আপোনালোকক মই জনাইছিলোঁ যে কেনেকৈ এটা নতুন নম্বৰ হোৱাটছআপ খোলা হয়, আৰু আজি আকৌ ঠিক তেনেদৰে আকৌ হোৱাটছআপ এটা কেনেকৈ নতুন নম্বৰ এটা আনৰ নম্বৰ এটা বিচৰা হয়, ঠিক সেই ভিডিঅ'টো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি আপোনালোকক দেখুৱাম যে কেনেকৈ হোৱাটছআপ এটাত নতুন এটা নম্বৰ কেনেকৈ অনা হয়, সেইটো চাবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আগত দেখুৱাইছোঁ যে কেনেকৈ নতুন নম্বৰ এটা হোৱাটছআপ খোলা হয়। আজি ঠিক মই সেই নম্বৰটোত আকৌ আপোনালোকক কেনেকৈ দেখাব পাৰি তাক চাবলৈ আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ। আপোনালোকে যাব, এইটো মেছেজ চিনটো দেখিছেনে, তাত গৈ পেলাই আপোনালোক এই চাইড থকা টিলৈ ৰিফ্ৰেছ মাৰিব লাগিব। ৰিফ্লেক্সত মাৰিব, আপুনি ৰিফ্লেক্স মাৰিলে কণ্টেক্টটোতো আহি গ'ল, ৰিফ্ৰেছ হৈ আছে, অলৰেডি আপডেট হৈ গ'ল মোৰ ৰিফ্ৰেছটো। এতিয়া মই নাম্বাৰটো মাৰিম। মই আগতে মোৰ লগৰ এজনৰ নাম মাৰিছোঁ, ককিলা ভাইটি, দেখিছেনে, এইটো আহি গ'ল নামটো। এতিয়া নামটো টাচ কৰি দিয়াৰ লগে লগে ভাইটিটোলৈ মই হাই বুলি মেছেজ এটা দি দিছোঁ। দেখিছেনে, সেই ল'ৰাজনে হাই বুলি কোৱা মেছেজটো পাই গৈছে। সেইকাৰণে আপোনালোকৰ মোবাইলৰ সকলো ধৰণৰ হোৱাটছআপৰ নম্বৰসমূহ কেনেকৈ পাব আপোনালোকে চাব পাৰিব। গ'লে সকলো চাব। এইবাৰ দিছে, মই নতুনকৈ মোৰ ইয়াত নতুনকৈ ফ্ৰেণ্ড এজনৰ ফ্ৰেণ্ড আছে, দেখুৱাই দিছোঁ আপোনালোকক সকলোকে। আপোনালোকেও এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আগন্তুক ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে কেনেকৈ এটা হোৱাটছআপত এটা নম্বৰ ব্লক কৰি থোৱা হয় আৰু কেনেকৈ ব্লকৰ পৰা খুলিব পৰা হয়। থেংক ইউ। আজিলৈ মই ইমানতে সমাপ্ত মাৰিছোঁ। শুভৰাত্ৰি।